CSC center বিলাকে বৰ্তমান কৰি আছে যদি আপোনাৰ পুৰণা OBC certificate আছে তেতিয়া হলে have you applied for Bhumiputra certificate ইটো আপুনি নো কৰি দিয়াৰ পিছত এইখিনি অপচন CSC center বিলাকে আপোনাক কোৱা নাই নমস্কাৰ বন্ধুসকল আপোনালোকক মই স্বাগতম জনাইছো মিছন বসুন্ধৰা 2.0 আমাৰ যেটো মাটিৰ কাৰণে আবেদন কৰিবলৈ দি আছে ইয়াতে বহুতো CSC center বিলাকে আমাৰ জনসাধাৰণক কিন্তু এটা ইয়াতে বিপথে পৰিচালনা কৰা পৰিলক্ষিত হৈছে যিবিলাকৰ ইয়াতে পুৰণা OBC certificate আছে তেওঁলোকক কি কৈছে CSC center বিলাকে সেই পুৰণা OBC certificate খনেৰে আবেদন কৰিব নোৱাৰি গতিকে আপুনি মাটিৰ কাৰণে আবেদন কৰিবৰ কাৰণে আকৌ এখন অনলাইন যোগে নতুনকৈ আবেদন কৰিব লাগিব OBC certificate কাৰণে কিন্তু মই আপোনাক দেখুৱাম পোৰ্টেলত এনেকুৱা এটা অপচন আছে আপুনি OBC certificateৰ কাৰণে আবেদন কৰিব বিচাৰিছে নে নাই নতুনকৈ যদি আপুনি OBC certificate আছে নিশ্চয় আপুনি OBC certificateৰ কাৰণে আৰু পুনৰাই আপুনি ইয়াতে আবেদন কৰিব নিবিচাৰিব গতিকে হেইটো আমাক CSC center বিলাকে জনসাধাৰণক কিন্তু এটো কোৱা নাই যিখিনি অপচন দিয়া আছে আপুনি ইয়াতে নতুনকৈ OBC certificate কাৰণে আবেদন কৰিব পাৰে নকৰিব পাৰে তাত অপচন অলৰেডি দিয়া আছে কিন্তু CSC center বিলাকে এইটো আপোনাক কোৱা নাই আপোনাৰ পৰা লুকুৱাই ৰাখিছে তেওঁলোকৰ মুনাফাৰ কাৰণে যাতে OBC certificate এপ্লাই কৰিব তাৰ পৰা আপুনি 200 বা 300 টকা এটা ফিস পাব আপোনাৰ কাৰণে মাটিৰ কাৰণে আপুনি আবেদন কৰিব তাৰ পৰা CSC center বিলাকে এটা ফিস পাব গতিকে তেওঁলোকে মুনাফাৰ কাৰণে এই অপচনটো আপোনালোকৰ আগত শেয়াৰ কৰা নাই গতিকে এই অপচনটো মই আপোনালোকৰ ওচৰত আজি শেয়াৰ কৰি দিম আপুনি আপোনাৰ পুৰণা OBC certificate খনৰ জৰিয়তে মাটিৰ কাৰণে আবেদন কৰিব পাৰিব নতুনকৈ OBC certificate আবেদন কৰাৰ কোনো প্ৰয়োজন নাই গতিকে এই ভিডিওটো আপুনি কাইন্ডলি আনলৈ শেয়াৰ কৰি দিব যাতে তথ্যখিনি সকলোৱে পায় গতিকে আপুনি যদি এপ্লাই কৰিব বিচাৰিছে তেতিয়াহলে আপুনি যিকোনো ব্ৰাউজাৰত আহিব আৰু ইয়াতে আপুনি টাইপ কৰি দিব rtps.assam.gov.in service/login আপুনি এনেদৰে সার্চ কৰি দি দিব সার্চ কৰি দিয়াৰ পিছত আপোনাৰ এইটো পেজ খুল খাব ইটো ইয়াতে আপুনি আপোনাৰ আধাৰৰ লগত যেটো মোবাইল নম্বৰ লিংক আছে সেই মোবাইল নম্বৰটো দি আপুনি ইয়াতে প্ৰথমতে ভেৰিফাই কৰিব লাগিব গতিকে মোবাইল নম্বৰটো দি ক্যাপচা কোডটো দিব আৰু ইয়াতে সেন্ড OTP ক্লিক কৰি দিব গতিকে আপোনাৰ মোবাইল নম্বৰৰ এটা 6 ডিজিটৰ OTP আহিব আৰু সেইটো OTP ইয়াতে ভেৰিফাই কৰিব লাগিব আৰু নেক্সট ষ্টেপ হ'ব আপোনাৰ আধাৰ নম্বৰটো দিব লাগিব আধাৰ নম্বৰটো দি দিয়াৰ পিছত আপোনাৰ আধাৰ নম্বৰত লিংক থকা মোবাইল নম্বৰত এটা OTP আহিব তাৰ পিছত সেইটো আপুনি কি কৰিব লাগিব OTP টো দি পেলাই ইয়াতে আপুনি ভেৰিফাই কৰিব লাগিব গতিকে এইখিনি প্ৰসেস মই এতিয়া কৰিছো মই ইয়াতে প্ৰথমতে মোবাইল নম্বৰটো দিম যিজনৰ এপ্লাই কৰিম তাৰ পিছত মই OTP টো আহাৰ পিছত OTP টো মই ইয়াতে এন্টাৰ কৰি দিম গতিকে মই ইয়াতে মোবাইল নম্বৰটো দিছো আৰু ক্যাপচা কোডটো ইয়াতে দি দিম 677924 ইয়াৰ পিছত সেন্ড OTP ক্লিক কৰি দিম গতিকে এতিয়া মোবাইল নম্বৰটো ভেৰিফাই হৈ গল এতিয়া মই আধাৰ নম্বৰটো ভেৰিফাই কৰিম গতিকে ইয়াতে আধাৰ নম্বৰ ভেৰিফাই কৰিবৰ কাৰণে যেটো গেট স্টাৰ্টেড আছে স্টাৰ্টেডত ক্লিক কৰি দিব সো গেট স্টাৰ্টেডত ক্লিক কৰি দিয়াৰ পিছত আপুনি পেজটো অকমান স্ক্ৰল কৰিব ইয়াতে আপুনি দুটা বক্স আছে I do not have আধাৰ আৰু I have already আধাৰ গতিকে আপোনাৰ যদি আধাৰ কাৰ্ড নাই পান কাৰ্ডৰ জৰিয়তে আপুনি ভেৰিফাই কৰিব লাগিব গতিকে আপোনাৰ আধাৰ নম্বৰ আছে যেটো ইয়াতে টিক্স কৰি দিব টিক্স কৰি দিয়াৰ পিছত ইয়াতে আধাৰ নম্বৰটো আপুনি ইয়াতে দিব লাগিব তাৰ পিছত ভেৰিফাই আধাৰ ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ মোবাইল নম্বৰত আৰু এটা OTP আহিব সেই OTP টো দি পেলাই ইয়াতে ভেৰিফাই কৰিব লাগিব গতিকে মই এইখিনি প্ৰসেস এতিয়া কৰিছো মই ইয়াতে আধাৰ নম্বৰটো দি দিছো গতিকে আধাৰ নম্বৰত আপোনাৰ OTP টো গৈছে গতিকে মই ইয়াতে আধাৰ নম্বৰটো দি দিছো আৰু ইয়াতে তলত যেটো ভেৰিফাই আছে ভেৰিফাইড ক্লিক কৰি দিছো সো ভেৰিফাইড ক্লিক কৰি দিয়াৰ পিছত যিজন ব্যক্তি ইয়াতে তথ্য আছে সকলোখিনি তথ্য ইয়াতে আহি যাব আৰু তলত আপুনি স্ক্ৰল কৰিব আপুনি কোনটো ক্যাটাগৰীৰ পৰা বিলং কৰে যদি আপুনি SC ST OBC MOBC হয় তেতিয়াহলে ইটো হ'ব আৰু যদি আপুনি জেনাৰেলৰ কাৰণে আপুনি জেনাৰেলত টিক্স কৰি দিব গতিকে মই যিজন ব্যক্তি ইয়াতে আবেদন কৰিছো জেনাৰেল ক্যাটাগৰী তাৰ পিছত তলত আপুনি নেক্সটত ক্লিক কৰি দি দিব ইয়াৰ পিছত আপুনি ইয়াতে ডিস্ট্ৰিক্টখন সিলেক্ট কৰিব ডিস্ট্ৰিক্ট সিলেক্ট কৰাৰ পিছত ইয়াতে আপুনি সাৰ্কেলটো সিলেক্ট কৰিব সাৰ্কেল সিলেক্ট কৰাৰ পিছত ইয়াতে ৰুৰাল আৰু আৰবান আছে আপুনি ৰুৰালটো আপুনি যদি হয় আপুনি ৰুৰালটো ইয়াতে সিলেক্ট কৰিব আৰু ইয়াতে গাঁওখন আপুনি সিলেক্ট কৰিব আৰু ইয়াতে আপুনি গাঁওখন সিলেক্ট কৰি দিব
সো গাঁওখন সিলেক্ট কৰাৰ পিছত আপোনাৰ ডাক নম্বৰ বিলাক ইয়াতে আহি যাব সো আপুনি কোনটো ডাকত এপ্লাই কৰিব বিচাৰিছে সেই ডাকটো ইয়াৰ পৰা আপুনি বাছি উলিয়াব গতিকে মই যিটো ডাকত এপ্লাই কৰিম সেই ডাকটো হৈছে 401 সেই ডাকটো ইয়াতে সিলেক্ট কৰাৰ পিছত এইখিনি আহিছে ডিটেইলছ সো ইয়াতে আপুনি কিহৰ কাৰণে আবেদন কৰিব হোম ষ্টেট এগ্ৰিকালচাৰ এণ্ড বোট গতিকে ইয়াতে হোম ষ্টেটটো দিছো মই আৰু কিমান বিঘা 1 বিঘা কৰি দিছো ইয়াতে আহিছে এইটো হৈছে ফাদাৰ্স নেম আহিছে কৰুণাকান্ত কলিতা গতিকে ইয়াতে আপুনি টিক্স কৰি দিব যেটো সিলেক্ট আছে ইয়াতে টিক্স কৰি দিব টিক্স কৰি দিয়াৰ পিছত সেভ অকুপায়াৰ ডিটেইলছ ইটোত আপুনি ক্লিক কৰি দিব সাকসেস দেখুৱাইছে তাৰপিছত ওকেত ক্লিক কৰি দিব তাৰপিছত নেক্সট যেটো অপচন আছে এইটো নেক্সটত আপুনি ক্লিক কৰি দিব সো এইবাৰ আপোনাৰ কি আহিছে এপ্লিকেশন ডিটেইলছটো আহিছে সো ইয়াতে আপোনাৰ নামটো লিখিছে ইংৰাজী দি আছে আৰু ইয়াতে আপুনি কি কৰিব লাগিব অসমীয়া দি লিখিব লাগিব আৰু ইয়াতে বক্সটোত কাৰ্সাৰ দিয়াৰ লগে লগে ইয়াতে কিবোৰ্ডখন আহি যাব গতিকে ইয়াতে অসমীয়া দি নামটো দিব লাগিব মই অসমীয়া দি দিছো স্পেস কলিতা সো নামটো হৈ গৈছে মই এইটো পিছত আৰু লিখিবৰ কাৰণে কপি কৰি দিছো তাৰপিছত কেয়াৰ অফ ফাদাৰ নেমটো আছে ইয়াতে আপুনি অসমীয়া দি দিব লাগিব কৰুণাকান্ত নযুক্ত নয়দন্ত সো কৰুণাকান্ত দিয়া আছে এনেদৰে দি দিছো তাৰ পিছত আছে পিতৃ হয় ৰিলেশনশিপত দিছে পিতৃ মেল ফিমেল মেল ডেট অফ বাৰ্থ টু আধাৰৰ পৰা লৈ লৈছে মোবাইল নম্বৰ লৈ লৈছে ক্যাটাগৰী গতিকে ইয়াতে আপোনাৰ যেটো মই কথা কল সিএসসি সেন্টাৰ বিলাকে জনসাধাৰণক বিপদে পৰিচালনা কৰিছে যেটো ক্যাটাগৰীত যদি আপুনি ওবিসি হয় সাপোজ আপুনি ইয়াতে ওবিসি টো সিলেক্ট কৰিছে তাৰপিছত ইয়াতে কি অপচন আছে ডু ইউ অলৰেডি হ্যাভ ভূমিপুত্ৰ সাৰ্টিফিকেট ইয়েস যদি দিয়ে আপোনাৰ ইয়াতে ভূমিপুত্ৰ সাৰ্টিফিকেট নাম্বাৰটো দিয়া আছে গতিকে যিবিলাক পুৰণা ভূমিপুত্ৰ সাৰ্টিফিকেট আছে তাত নাম্বাৰ নাই যদি আপুনি ইয়াতে সেই নাম্বাৰটো দি ভেৰিফাই কৰি দিয়ে তেতিয়াহলে ইনভ্যালিড দেখুৱায় গতিকে আপুনি কি কৰিব লাগে সিএসসি সেন্টাৰ বিলাকে কৈ আছে যদি পুৰণা সাৰ্টিফিকেট আপোনাৰ নহব নতুনকৈ এপ্লাই কৰিব লাগিব তেওঁলোকে ইয়াতে নো দিব নো দিয়াৰ পিছত হ্যাভ ইউ এপ্লাইড ফৰ ভূমিপুত্ৰ সাৰ্টিফিকেট ইয়েস আৰু নো ইয়েস আৰু নো দিয়াৰ পিছত যদি ইয়েস দিয়ে একনলেজমেন্ট নাম্বাৰটো দিয়ে তেওঁলোকে গতিকে সিএসসি সেন্টাৰ বিলাকে কি কৰিছে ইয়াতে আপোনাৰ নো দিছে হ্যাভ ইউ এপ্লাইড ফৰ ভূমিপুত্ৰ সাৰ্টিফিকেট আৰু নো দিয়াৰ পিছত আপোনাক কি কৰিছে তেওঁলোকে ভূমিপুত্ৰ সাৰ্টিফিকেট ওবিসি সাৰ্টিফিকেট এপ্লাই কৰি দি দিছে তেওঁলোকে আৰু দিয়াৰ পিছত একনলেজমেন্ট যেটো নম্বৰ আছে সেই একনলেজমেন্ট নম্বৰটো দি পেলাই আপোনাৰ ভেৰিফাই যেতিয়া কৰিব তাৰ পিছত আপোনাৰ এপ্লিকেশনটো পিছৰ পৰ্যায়ত লৈ গৈছে এইটো হৈছে সিএসসি সেন্টাৰ বিলাকে বৰ্তমান কৰি আছে যদি আপোনাৰ পুৰণা ওবিসি সাৰ্টিফিকেট আছে তেতিয়াহলে হ্যাভ ইউ এপ্লাইড ফৰ ভূমিপুত্ৰ সাৰ্টিফিকেট ইটো আপুনি নো কৰি দিয়াৰ পিছত এইখিনি অপচন সিএসসি সেন্টাৰ বিলাকে আপোনাক কোৱা নাই ডু ইউ ওয়ান্ট টু এপ্লাই ফৰ ভূমিপুত্ৰ সাৰ্টিফিকেট ইয়েস যদি ইয়েস এপ্লাই ইন ভূমিপুত্ৰ সাৰ্টিফিকেট এই অপচনটো আহিব যদি আপোনাৰ যদি পুৰণা ওবিসি সাৰ্টিফিকেট আছে ডু ইউ ওয়ান্ট টু এপ্লাই ভূমিপুত্ৰ সাৰ্টিফিকেট আপুনি নো কৰি দিব এইটো সিএসসি সেন্টাৰ বিলাকে কৰা নাই গতিকে এইখিনি সিএসসি সেন্টাৰ বিলাকে জনসাধাৰণক কোৱা নাই তেওঁলোকৰ মুনাফাৰ কাৰণে তেওঁলোকে প্ৰত্যেককে যিবিলাকৰ ওবিসি সাৰ্টিফিকেট আছে পুৰণা নোহোৱা বিলাকৰ হুকিয়া কথা যিবিলাকৰ পুৰণা ওবিসি সাৰ্টিফিকেট আছে তেওঁলোককো পুনৰবাৰ আবেদন কৰিব দিছে ডু ইউ হ্যাভ ভূমিপুত্ৰ সাৰ্টিফিকেট যদি ইয়েস ইয়াতে আপোনালোকক ক'ব ভূমিপুত্ৰ সাৰ্টিফিকেট আপোনাৰ নাম্বাৰটো মেচ নকৰে যদি তাৰ কাৰণে আপুনি কি কৰিব লাগিব নতুনকৈ নো মাৰি দিব আৰু হ্যাভ ইউ এপ্লাইড ফৰ ভূমিপুত্ৰ সাৰ্টিফিকেটত আপুনি ইয়েসত গৈ পেলাই একনলেজমেন্ট নম্বৰটো দি পেলাই তেওঁলোকে কি কৰিব আপোনাৰ আবেদনটো প্ৰসেস কৰি দিব গতিকে এইখিনি হৈছে খুবই জৰুৰী আপুনি এই তথ্যখিনি শেয়াৰ কৰি দিব যাতে সকলোখিনি পায় আপুনি ওবিসি সাৰ্টিফিকেট নতুনকৈ এপ্লাই নকৰিও আপুনি মাটিৰ কাৰণে আবেদন কৰিব পাৰিব যিখন আপোনাৰ পুৰণা ওবিসি সাৰ্টিফিকেট আছে সেইখনৰ জৰিয়তে আপুনি ইয়াতে আবেদন কৰিব পাৰিব গতিকে মই যেটো আবেদন কৰিছো একেখিনি প্ৰসেস আবেদন কৰাৰ পিছত আপুনি জয়েন্ট একাউন্ট কৰিব ইয়াতে মাটি আসলতে জয়েন্ট হিচাপে এপ্লাই কৰিব লাগিব প্ৰসেসখিনি একেই
জেনাৰেল আৰু ওবিসি সকলোখিনি বাকি ডকুমেন্টছৰ প্ৰসেসও একে গতিকে সিএসসি সেন্টাৰ বিলাকে এইটো আপোনাক লুকুৱাই আছে হ্যাভ ইউ এপ্লাইড ফৰ ভূমিপুত্ৰ সাৰ্টিফিকেট ইয়েস অৰ নো যদি এপ্লাই কৰা নাই তেতিয়াহলে কি দিব ডু ইউ ওয়ান্ট টু এপ্লাই ভূমিপুত্ৰ এইখিনি সিএসসি সেন্টাৰ বিলাকে কোৱা নাই গতিকে ভিডিওটো কাইন্ডলি আপুনি শেয়াৰ কৰি দিব গতিকে মই যিজন এপ্লাই কৰিম হেটো হৈছে জেনাৰেল ক্যাটেগৰি মই ইয়াতে জাস্ট জেনাৰেলটো সিলেক্ট কৰি দিছো তাৰ পিছত মেৰিট আনমেৰিট এইখিনি অপচন আহিব মেৰিটটো দি দিছো আপুনি মেৰিটটো দি দিব যদি আনমেৰিট হয় আনমেৰিটটো সিলেক্ট কৰিব মেৰিট হলে স্পাউসৰ নেম লাগিব আৰু আনমেৰিট হলে ইয়াতে স্পাউসৰ নেম নালাগে তাৰ পিছত ইয়াতে এড্ৰেছটো আহিছে এড্ৰেছটো পেৰেন্ট এড্ৰেছ আৰু পাৰ্মানেন্ট এড্ৰেছ যদি একে হয় তেতিয়াহলে এইটো যিটো বক্স আছে এই বক্সত টিক্স কৰি দিব দুটা আহি যাব তাৰ পিছত ইয়াতে এপ্লিকেন্ট এপ্লাইং ফৰ জয়েন্টলি আপুনি ইয়াতে দিব লাগিব কাৰ কাৰণে আপুনি ইয়াতে এপ্লাই কৰিব হেতু ইয়াতে দিব লাগিব মেটা দিছো ইয়াতে এমিন Assamese তো আপুনি দিব লাগিব তে গাৰ্জেন নেম ইয়াতে হাজবেন্ডৰ নাম হ'ব আৰু ইয়াতে অসমীয়া দিব লাগিব তাৰ পিছত ইয়াতে ৰিলেশনশিপত কি হয় ইয়াতে হাজবেন্ড টু সিলেক্ট কৰি দিব জেন্ডাৰ ফিমেল টু মই ক্যাপিটাল কৰি দিছো প্ৰথম আখৰটো তাৰ পিছত ডেট অফ বাৰ্থ টু ইয়াতে আপুনি দি দিব মোবাইল নম্বৰ দিয়াৰ পিছত ইয়াতে অকুপেশনটো দি দিব যি অকুপেশন হয় তাৰ পিছত সেভ এপ্লিকেন্ট ক্লিক কৰি দিব সো সাকসেস হৈছে ওকেত ক্লিক কৰি দিব আৰু ইটো ক্লোজ কৰি দিব বা আপুনি যদি আৰু বিচাৰে তেতিয়াহলে হেতু আপুনি দি দিব পাৰিব এটো ক্লোজ কৰিব তলত দেখিছে নামটো আহিছে জয়েন্ট একাউন্টৰ কাৰণে নামটো আহিছে ক্লোজ কৰি দিব ইয়াৰ পিছত আপোনাৰ অকুপেশনটো ইয়াতে পুনৰবাৰ দি দিব যিজনে এপ্লাই কৰিব তেওঁৰ অকুপেশনটো হ'ব ইয়াতে প্ৰাইভেট সেক্টৰ বা গভৰ্ণমেন্ট সেক্টৰ যি হয় আপুনি তাৰপিছত ফ্যামিলি ডিটেইলছত আপুনি ইয়াতে নামটো যদি আপোনাৰ ফ্যামিলি মেম্বাৰ এড কৰিব বিচাৰে হেতু আপুনি ইয়াতে দিব পাৰিব ফ্যামিলি আপুনি এড কৰিব নিবিচাৰে তেতিয়াহলে আপুনি ইয়াতে যেটো নেক্সট আছে আৰু এটা আছে প্ৰিভিয়াস নেক্সটত আপুনি ক্লিক কৰি দিব আৰু প্ৰিভিয়াসটো আপুনি যদি কিবা ভুল আছে তথ্যখিনি আপুনি একবাৰ চাই ল'ব এনেদৰে আপুনি নেক্সটত ক্লিক কৰি দিব সো এবাৰ আহিছে আপোনাৰ ডকুমেন্ট গতিকে ডকুমেন্টছৰ ক্ষেত্ৰত আপুনি প্ৰথমতে ইয়াতে খাজনা দিয়া ৰচিদ এখন আপোনাৰ যদি আছে সেইখন আপলোড কৰিব লাগিব গতিকে ইয়াতে 2 নম্বৰত আছে এনি ৰিলেটেড ডকুমেন্টছ ইয়াতে আপুনি এফিডেভিটখন দিব লাগিব আৰু ইয়াৰ উপৰিও যদি আপুনি কিবা বেলেগ ডকুমেন্টছ দিব বিচাৰিছে তাৰ ওপৰত এটা আছে আপলোড মোৰ ডকুমেন্টছত গৈ আপুনি ডকুমেন্টছ বিলাক আপলোড কৰিব পাৰিব গতিকে মই এই প্ৰসেসটো এতিয়া কৰিম প্ৰথমতে মই ইয়াতে কি কৰিম ইয়াতে যি তজি বাহিৰা ৰিসিভ পেডেফলি জৰিমনা পেইড ৰিসিভ ইফ এনি ইটো মই সিলেক্ট কৰি মই এখন আপলোড কৰিম সো আপলোড কৰিবৰ কাৰণে প্ৰথমতে 2 MB কৈ কম কৰি ল'ব লাগিব আপুনি ফাইল বিলাক গতিকে মই আপলোড কৰিম এতিয়া সো আপলোড কৰিবৰ কাৰণে চুজ ফাইলত যাব গতিকে মই ইয়াতে ফাইলটো নেম কৰা আছে ইয়াতে ৰেভিনিউ ৰিসিভ হিচাপে ইয়াতে সিলেক্ট কৰিছো আৰু ইয়াতে মই ওপেন কৰি দিছো গতিকে আহিছে তাৰ পিছত ইয়াতে নেক্সট ডকুমেন্টছ এফিডেভিট কপি ইয়াতে মই ডাউনলোড কৰি লৈ লম সো আপলোড কৰিবৰ কাৰণে ইয়াতে সোর্স ফাইলত যাব সোর্স ফাইলত যোৱাৰ পিছত ইয়াতে যত ৰাখিছে আপুনি ফাইলটো এটো আপুনি সিলেক্ট কৰিব আৰু ওপেন কৰি দিব সো ইয়াতে এফিডেভিটখন আহিছে মোৰ দুখন ইয়াতে হৈ গৈছে সো দুখনতকৈ বেছি ডকুমেন্টছ যদি আপুনি আপলোড কৰিব বিচাৰে আপলোড মোৰ ফাইলত যাব ইয়াতে আপলোড মোৰ ফাইলত যোৱাৰ পিছত ইয়াতে ডকুমেন্ট নেমত আপুনি ক্লিক কৰি দিব ইয়াতে মই দিছো 65 ফটোৰ লিষ্ট বা আপুনি 66 দিব পাৰে 62 দিব পাৰে যদি আপোনাৰ আছে বা 51 দিব পাৰে তাৰ পিছত ইয়াতে সোর্স ফাইলত যাব সোর্স ফাইলত যাই আপুনি হিখন আপলোড কৰিব সোর্স ফাইলত যাব
ইয়াৰ পৰা আপুনি ফাইল বিলাক নাম কৰি ৰাখিছে যদি ইজি হ'ব আপুনি ইয়াতে সিলেক্ট কৰিব আৰু ওপেন কৰিব আপলোড কৰিব গতিকে সাকসেস দেখুৱাইছে ইয়াতে ডকুমেন্টস খন তলত আহিব 65 ভোটাৰ লিষ্ট গতিকে এইদৰে আপুনি যিমান বিলাক ডকুমেন্টস আপলোড কৰিব বিচাৰে হেই একে প্ৰসেছত আপলোড কৰিব পাৰিব গতিকে মই ইখিনি স্কিপ কৰিম এতিয়া গতিকে মই ইয়াতে তিনিখন মোৰ ডকুমেন্টস আপলোড কৰিছো আৰু ইয়াতে দুখন টোটাল 5 খন ডকুমেন্টস মই ইয়াতে আপলোড কৰা হৈছে ইখিনি কৰাৰ পিছত আপুনি তলত যেটো আছে নেক্সটত ক্লিক কৰি দিব সো এবাৰ আপোনাক এই পেজটো লৈ আহিব ইটো হৈছে লাষ্ট পেজ সো ইয়াতে আপুনি কি কৰিব একনলেজমেন্ট খন যিখিনি এপ্লাই কৰিলে আপোনাৰ সেইখন আপুনি ইয়াতে ডাউনলোড কৰি ল'ব লাগিব এপ্লিকেশন প্ৰিভিউ ইয়াতে যেটো আছে এপ্লিকেশন প্ৰিভিউত আপুনি ক্লিক কৰি দিব সো ইয়াতে যি এপ্লিকেশন প্ৰিভিউ আছে ইয়াতে আপুনি ক্লিক কৰি দিব সো তাত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ গোটেই এপ্লিকেশনখন ইয়াতে আপোনাৰ পিডিএফ হিচাপে আপুনি এইখন সেভ কৰি ল'ব পাৰিব তাৰ কাৰণে আপুনি প্ৰিন্ট আউট কৰি উলিয়াব লাগিব এইখন উলিয়াই ল'ব পাৰিব প্ৰুফ হিচাপে তাৰ কাৰণে ডাউনলোড এপ্লিকেশনত ক্লিক কৰি দিব সো ডাউনলোড এপ্লিকেশনত ক্লিক কৰি দিয়াৰ পিছত আপুনি যদি মোবাইলত কৰিছে বা আপোনাৰ যদি লগত প্ৰিন্টাৰ নাই তেতিয়াহলে আপুনি সেভ এজ পিডিএফত ক্লিক কৰি দিব ইয়াতে বহুত কিটা অপচন আছে মাইক্ৰোসফট প্ৰিন্ট সি মোৰ সেভ এজ পিডিএফত ক্লিক কৰি আপুনি সেভত ক্লিক কৰি দিব এখন পিছত আপুনি প্ৰিন্ট কৰি উলিয়াই ল'ব পাৰিব সেভ কৰাৰ পিছত ক্লোজ কৰিছো সো ক্লোজ কৰি দিয়াৰ পিছত ইয়াতে এটা ডিক্লাৰেচন দিছে আই do hereby declare that the all rest of my belief and knowledge গতিকে ইয়াত আপুনি টিক্স কৰি দিব তাৰ পিছত ফিনিশত ক্লিক কৰি দিব দিয়াৰ পিছত আপোনাৰ লাষ্ট যেটো স্টেপ পেমেন্ট পেজলৈ আপোনাক লৈ যাব গতিকে ইয়াতে আপুনি কি কৰিব পেমেন্টটো কৰিব লাগিব তাৰ কাৰণে আপুনি ইয়াতে এক্সেস ইজি পেটোত ক্লিক কৰি দিব তাৰ পিছত I agree disagree দুটা অপচন আছে এগ্ৰিড ক্লিক কৰি proceed for paymentত ক্লিক কৰি দিব তাৰ পিছত এটা জিআৰএন নাম্বাৰ ইয়াতে এনেবল হৈছে এই নাম্বাৰটো আপুনি কি কৰি ল'ব কপি কৰি লৈ ল'ব বা ফটো মাৰি লৈ ল'ব মই এইটো নাম্বাৰটো পিছত প্ৰয়োজন হ'ব পাৰে মই ফটো মাৰি লৈ লিছো ওকেত ক্লিক কৰি দিব এতিয়া ফটো মাৰি লোৱাৰ পিছত সো এতিয়া পেমেন্ট মেথডত আপুনি আহিব টার্ম এন্ড কন্ডিশন টু আপুনি কি কৰিব ইয়াতে টিক্স কৰিব টিক্স কৰি দিয়াৰ পিছত ইউপিআই ক্ৰেডিট কাৰ্ড ডেবিট কাৰ্ড ইন্টাৰনেট বেংকিং ইয়াতে বহুত কিটা অপচন আছে ইউপিআই আছে তাৰ পিছত আছে ক্ৰেডিট কাৰ্ড ডেবিট কাৰ্ড এটিএম কাৰ্ডৰ জৰিয়তে পেমেন্ট কৰিব পাৰিব আৰু ইন্টাৰনেট বেংকিং তিনিটা অপচন দিছে মই ইউপিআই জৰিয়তে পেমেন্ট কৰিম ইয়াতে মোৰ ইউপিআই আইডিটো দি দিছো সো ইউপিআই আইডিটো দিয়াৰ পিছত ইয়াতে যেটো ক্যাপচা কোড আছে ভেৰিফাই কোড হেতু আপুনি ইয়াতে দি দিব QISFJF ইটো দিয়াৰ পিছত আপুনি কি কৰিব কমপ্লিট পেমেন্টত ক্লিক কৰি দিব সো 3 মিনিটৰ ভিতৰত আপুনি পেমেন্টটো কৰিব লাগিব সো মোৰ নিশ্চয় ইউপিআই আইডিত নোটিফিকেশনটো আহিছে মই পেমেন্টটো জাস্ট কমপ্লিট কৰিম এতিয়া সো এইবাৰ আপোনাৰ পেমেন্টটো কমপ্লিট হৈছে ইয়াতে একনলেজমেন্ট ৰিসিপ্টখন আপোনাৰ কি হৈছে আহি গৈছে আৰু এইখন আপুনি ডাউনলোড কৰি ল'ব লাগিব যাৰ কাৰণে আপুনি ইয়াতে যেটো প্ৰিন্ট আছে প্ৰিন্টত ক্লিক কৰি দিব আৰু এইখন আপুনি সেভ এজ পিডিএফ হিচাপে কৰি ল'ব সেভ এজ পিডিএফ নাম দি ৰাখিব আপুনি এটা আপোনাক অলৰেডি প্ৰসেসটো কমপ্লিট হল এইবাৰ আপুনি ট্ৰেক কৰি চাব পাৰিব আপোনাৰ এপ্লিকেশনটো কোড গৈছে এতিয়া ব্যাক টু ড্যাশবোৰ্ডত যাব
একনলেজমেণ্ট আৰু আছে এটা ট্ৰেক গতিকে ট্ৰেকত ক্লিক কৰি দিব আপোনাৰ এপ্লিকেশ্যনখন বৰ্তমান ক'ত আছে কন্টিনিউ টু ট্ৰেক ক্লিক কৰি দিব গতিকে সাবমিটেড এপ্লিকেশ্যন ষ্টেটাস সাবমিটেড হল আৰু অফিস এট সাৰ্কেল অফিচাৰ উইথ মণ্ডল গতিকে আপোনাৰ বৰ্তমান এপ্লিকেশ্যনৰ ষ্টেটাস বৰ্তমান আপোনাৰ সাৰ্কেল অফিসত আছে গতিকে এই প্ৰচেছতে আপুনি অনলাইন যোগে মাটিৰ কাৰণে আবেদন কৰিব পাৰিব বসুন্ধৰা 2.0 জৰিয়তে গতিকে মই কলো যিসকলৰ OBC সাৰ্টিফিকেট আছে পুৰণা OBC সাৰ্টিফিকেট তেওঁলোকে নতুনকৈ OBC সাৰ্টিফিকেট আবেদন নকৰাকৈ এপ্লাই কৰিব পাৰিব যিসকল OBC হয় আৰু যিসকল জেনেৰেল তেওঁলোকৰ কাৰণে এই ভূমিপুত্ৰ সাৰ্টিফিকেট নালাগে আৰু যিসকল ইয়াতে জেনেৰেল কেটেগৰী হয় তেওঁলোকৰ কাৰণে ভূমিপুত্ৰ সাৰ্টিফিকেট নালাগে তেওঁলোকে যিটো প্ৰসেছ কলো মই সেই প্ৰসেছৰ জৰিয়তে সকলোখিনি আবেদন প্ৰক্ৰিয়া কৰিব পাৰিব গতিকে আপলোডৰ প্ৰক্ৰিয়া যেটো ডকুমেন্টস আপলোডৰ প্ৰক্ৰিয়া হেতু OBC SC সকলৰে একে হয় গতিকে এইখিনি আছিল বন্ধুসকল আপুনি ভিডিওটো কাইন্ডলি লাইক কৰিব শেয়াৰ কৰি দিব আৰু চেনেললৈ যদি প্ৰথমবাৰ আহিছে কাইন্ডলি আপুনি চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব গতিকে আজিলৈ এৰিছো বন্ধুসকল নেক্সট এটা ভিডিওত লগ পোৱাৰ আশাৰে বাই বাই টেক কেয়াৰ হেভ ফান হেল্ল' ভিউয়াৰ্স গ্ৰাফছল ইউটিউব চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই নেকি তেতিয়াহ'লে এতিয়াই চেনেলটো সাবস্ক্ৰাইব কৰি লওক আৰু ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ আপোনালোকে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অন কৰি ৰাখক ধন্যবাদ